নমস্কাৰ, মই ডিম্পী শইকীয়া। মই এটা স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম এনেকৈও ভাগেনে সপোন। জীৱন কেঁকুৰিটোত মৰো জীউকৈ পাৰ হৈছিল। কোনোমতে অকণমান ৰং বিয়পিছিল। আবতৰীয়া ধুমুহাজাকে মেৰ মেৰকৈ ভাঙি পেলোৱা কামিহাৰডাল যেন অকণমান পোন হৈছিল। দুখে চেপি ধৰা চকুহালো যেন মুগ্ধ হৈছিল সপোনৰ ৰস স্বাদনত। মৰীচিকাৰ দৰে হোৱা সুখবোৰ নৈৰ বালিৰ দৰে চিকমিকাইছিল বুকুত। সপোনবোৰৰ ঠিকনা বিচাৰি এমোকোৰা হাঁহিৰে আগুৱাব খুজিছিল। আকৌ এজাক ধুমুহা আহিল, সময়ৰ ধুমুহা। যি ধুমুহাই ধূলিময় কৰি পেলালে সপোনবোৰ। যি ধুমুহাই সমাধি দিলে বুকুৰ শব্দবোৰ। কহুৱা কোমল স্বপ্ন নিচিহ্ন হৈ পৰিছিল পলকতে। নিশ্চুপ হৈ পৰিছিল হৃদয়ৰ কবিতা। দুচকুৱে সহিব নোৱাৰিছিল অশ্ৰুৰ ভৰ। শব্দ নাছিল কান্দোনত, আছিল মাথো জীৱন যুঁজৰ অতৃপ্ত বিষাদ। এনেকৈও ভাগেনে সপোন। ক'লা হৈ পৰিছিল হৃদয়ত শিপোৱা আলসুৱা ফুলপাহ। ধন্যবাদ।